8:53. Oh my dogs. বহুত দেৰি হৈ গ'ল। Hi guys. Okay. Now মই ঘৰ আহিলোঁ অফিচৰ পৰা জাষ্ট অফিচৰ পৰা অলপ বজাৰ কৰিলোঁ। বিহু পাইছে এইটো বিহু বজাৰ। সেয়াই আৰু নিউ ইয়েৰ নিউ বিহু। সেয়াই আৰু নিউ ইয়েৰ বিহু বতৰ বিহু ছিজন মাঘ বিহু। চ' সকলোকে হেপী মাঘ বিহু। চ' আৰু লগতে নিউ ইয়েৰ ভিডিঅ' বনোৱা নাছিলোঁ। চ' ফাৰ্ষ্ট ভিডিঅ' মোৰ নিউ ইয়েৰ। চ' চবৰে কৈ দিওঁ হেপী নিউ ইয়েৰ। অ'কে আৰু চবৰে যাতে নিউ ইয়েৰটো ভালকৈ যাওক। 20 লেখীয়া নহয় আৰু 2020 লেখীয়া হ'ব নিদিয়ক। কৰোণা কাৰ চব বাদ দিয়ক, চব ফূৰ্তি কৰক, বিন্দাছ হওক। অ'কে এয়া ফাইনেলি বজাৰ কৰিলোঁ মই বিহু বজাৰ। চ' সৰু সৰু বস্তু আনিছোঁ মাৰ কাৰণে, মোৰ কাৰণে, নিজৰ কাৰণে, দেউতাৰ কাৰণে। অ'কে মোলে জোতা চোতা চব আছে ইয়াতে একেলগে আছে চব জোতা মোজা চব এভৰিথিং। কলেজ ভণ্টিলে কোৱা নাই তাই আহক যোৰহাটৰ পৰা তেতিয়া তাইক আনি দিম। এই নকৰ কৈ গৈছে দেই মই মৰমত আনিছোঁ ন। সেয়া মাঘ বিহু মানে আমাৰ অসমীয়াৰ আৱেগৰ বিহু। অ'কে চ' সেইটো কাৰণে মই মানে আমাৰ ঘৰৰ মানুহৰ কাৰণে যেনেকৈ এয়া দেউতাৰ কাৰণে এটা চাৰ্ট, ভাল চাৰ্ট এটা আনিলোঁ এইটো দেউতাৰ কাৰণে। আৰু এইটো জিন্স, এইটো মোৰ নিজৰ কাৰণে। ৰ'ব দেই বেক কেমেৰা পৰা দেখাইছোঁ। এইটো জিন্স মোৰ নিজৰ কাৰণে। এইটো জিন্স মোৰ নিজৰ কাৰণে। কি পৰিলে বে ক'ৰ পৰা আহিলে আৰু জিন্স মোৰ নিজৰ কাৰণে। এই চাৰ্টটো মোৰ নিজৰ কাৰণে। চাৰ্ট মোৰ নিজৰ কাৰণে মানে মই নিজে ব্লু কালাৰ ভাল পাওঁ। চ' মই বেছিভাগ ব্লুৱে পিন্ধোঁ। জিন্স টাইপৰ চাৰ্ট এটা এইটো জিন্স। ইয়াত আছে জোতা, এযোৰ বৰ্তাৰ কাৰণে চাৰ্ট, বৰ্তাৰ কাৰণে চাৰ্ট এইটো তেনেকৈ। আৰু অলৰেডি মই মাৰ কাৰণে কাপোৰ এযোৰ দিলোঁ, মায়ে কাপোৰ ল'লে। তো চাইড কৰা মানে বিহু বুলি আৰু চবকে আৰু সৰু সুৰাকৈ কিবা কিবি যিমানটো পাৰিছোঁ আৰু দিছোঁ। আৰু মন যায় দিবলৈ কিন্তু সিমানো নহয়। এইযোৰ মোৰ নিজৰ কাৰণে জোতা কেম্পাছ। কওঁতে অৰিজিনেল বুলি কৈছে, এতিয়া অৰিজিনেল হয়নে নহয় তাকো নাজানো। এইযোৰ ব্লু কালাৰৰ। চ' আই লাভ ব্লু। অ'কে আৰু মোক ব্লেক কালাৰ পিন্ধিব নিদিয়ে। মোৰ শনি লাগি আছে তো সেইটো কাৰণে। মানুহটো শনি নহয় সেইটো কাৰণে। চ' মই ব্লেক কালাৰ বেছিভাগ নিপিন্ধোঁ। এইটো ব্লু, ব্লেক নহয় আকৌ এইটো ডাৰ্ক ব্লু। এতিয়া ৰাতি দেখা পোৱা নাযায় ভালকৈ সেইটোৱে। আৰু ভণ্টি আহি পোৱাহি নাই। ভণ্টি আহিলে তাইলৈ কিবা এটা আনি দিম। ভণ্টি আহি পাবহি 13-14 তাৰিখে পাবহি তাই। চ' কাহিনী এইটোৱে। আৰু মই এইটো ভিডিঅ' দিওঁতে চাগে বিহু পাৰ হৈ যাব। আৰু বিহুৰ দিনাখনো আহিব পাৰে, মানে কাইলৈ পৰহিলৈ বিহুৱেই। চ' আশা কৰোঁ সকলোৱে মাঘ বিহুটো ভালেই যাওক আৰু 21টো ভালেই যাওক। 20 চনটো কৰোণাই শেষ কৰি দিলে চবকে। কৰোণা চবকে শেষ কৰিলে। এতিয়া 20 চনটো বাদ দি 21 চনটো ভালকৈ যাওক চবকে, তাকে আশা কৰোঁ। আৰু মই 21 চনত ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। মানে চেষ্টা মানে সদায় কৰি থাকোঁ আৰু কিন্তু মানে চেষ্টাটো নহয়গৈ আৰু ভালকৈ আৰু। চ' এতিয়া ভাল নতুন জেগা মোৰ মানে প্লেনিং কৰিছোঁ 2021ত নতুন জেগা যাবলৈ, ফুৰিবলৈ, এতিয়া আপোনালোকক দেখাবলৈ। সেইটোৱে আৰু কিন্তু ডেইলি ভ্লগ দিব নোৱাৰোঁ। মানে মোৰ অফিচ টাইম এইফালে মেকআপ কৰিব নহয়গৈ। মোৰ টাইম কেতিয়াও। আপোনালোকৰ আশীৰ্বাদৰ পিছলৈ ঘৰৰ সকলোকে ভাল বস্তু দিব পাৰোঁ,
মানে ভাল ভাল গিফ্ট দিব পাৰোঁ। আৰু এটা কথা যে আপোনাক ক'ব বিচাৰোঁ যে বিহু হওক বা অন্য কিবা ফেষ্টিভেল হওক, আপোনালোকে আপোনালোকৰ নিজৰ ঘৰৰ আপোনাৰ আপোন মানুহৰ কাৰণে আপুনি যি হওক, সৰু হওক ডাঙৰ হওক, কিবা এটা গিফ্ট এটা লৈ যাব, তেওঁলোকৰ মনত বহুত আনন্দ পায়। তো সেইটোৱে মই তাৰ আশাতে সেইকণৰ কাৰণে মই লৈ আহিলোঁ। কিন্তু নিজৰ কাৰণে বেছিকৈ আনিলোঁ। মোৰ কাৰণে চাৰ্ট এটা, জিন্স এটা, দেখিছে আপোনালোকে, চাৰ্ট জিন্স আৰু জোতা এযোৰ। চ' হৈ যায় আৰু 1 বছৰৰ কাৰণে চিন্তা নাই আৰু। ল'ৰাৰ সেই ছোৱালীবোৰৰ বেছিকৈ লাগে, মাইকী মানুহৰ বেছি লাগে, ল'ৰাৰ এবছৰতে চলি যায় আৰু। এযোৰ কাপোৰে 1 বছৰ চলি যায়, 2 বছৰ চলি যায়, মতলব নাই। এইটো 1 বছৰ হ'ল। এতিয়া মই চেনেলযোৰ 2012 কিনা, এতিয়া পিন্ধি আছোঁ মই চেনেলযোৰ, দেখাইছোঁ ৰ'ব। এইযোৰ 2012 এতিয়া পিন্ধি আছোঁ চেনেল এইযোৰ। কি ক'ব, চলি যায় আৰু, ল'ৰাটো চলি যায়, একো নাই। সেয়াই আছিলে ব্লগটো আজি, নিউ ইয়েৰৰ ফাৰ্ষ্ট ব্লগ। চ' ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে।